Hi everyone, Food in Kitchen or অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু ঠাণ্ডাৰ বতৰ সেই কাৰণে লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি এটা লৈ আহিছো বলক আৰম্ভ কৰো তেনেহলে ইয়া চাওক ইয়াৰ কাৰণে মই ইয়া গোটা পিয়াজ কেটা নহৰু ফুলকবি আলু এইবোৰ ধুই কৰি লৈ বাহিৰলৈ জুগাৰ কৰি লৈ আহিছো আজি ভাবিছো বাহিৰতে জুই কুৰা ধৰি লৈ পেলাই মাংস বনাও যেহেতু পিছফালৰ চোতালখন পকা হৈ আছে গতিকে ইয়াত মানে জুইত ধৰিব পৰা ইমান ভালকৈ সুবিধা নাই তথাপিও ইটা দি এনেকৈ আৰু বনাও আৰু মাজে মাজে কেতিয়াবা জুইত বনোৱা খাবলৈ বহুত মন যায় দিয়কচোন আৰু জুইত বনোৱাৰ মাংসৰ সোৱাদেই বেলেগ নহয় জানো আৰু এইখিনি বস্তু কাটি গুটি থাকোতে ভাবিলো জুইকুৰা অকমান জ্বলাই লওঁ এয়া জ্বলাই কৰি লৈছো আৰু ফুলৰ টাববোৰ দেখিছেনে এনেকৈ আছে একোৱে যতন ল'ব পৰা নাই কিয়া ভালকৈ আৰু ইফালে মই উলকবি আলু এয়া সকলোখিনি এনেকৈ কাটি গুটি ললো আৰু লগতে ইফালে মই কেৰাহীখনো জুইত গৰম হ'বলৈ পাতি দিলো আৰু এতিয়া ইয়াতে শুকান মছলাখিনি দি পেলাই মই ভাজি থাকিম এই শুকান মছলাখিনিত আছে জিৰা 2 চামুচ কেইটামান লং জালুক কেইটামান শুকান জলকীয়া আৰু এডোখৰ ডালচেনি ইয়া মোৰ ভজা হৈ গৈছে আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ পটাত পিহি লম এয়া পটাত এতিয়া মই এইখিনি গোটেইখিনি ভালকৈ গুৰি হোৱালৈকে পিহি লৈছো আৰু লগতে নহৰু আদা এইখিনিও ভালকৈ পটাত অকমান তেতেলিয়াই লম পুৰা মিহিকৈ পেষ্ট বনোৱা নাই মই অকমান এনেকৈ তেতেলিয়াই লৈছো তাৰ পিছত এইখিনি দুইখিনি মছলা মিক্স কৰি এনেকৈ ভালকৈ পিহি পেলালো আৰু আমাৰ এয়া মছলাটো ৰেডি হৈ গ'ল পটাত পিহি লোৱা মছলাৰ সোৱাদটোৱে বহুত বেলেগ হয় নহয় জানো এতিয়া কেৰাহীখন জুইত আকৌ বহাই দিলো আৰু ইয়াতে এতিয়া জুখমতে মিঠাতেল দি দিছো আৰু এইখিনি গৰম হ'লেই মই ইয়াতে গোটা জিৰা কেইটামান আৰু একেলা তেজপাত দি দিছো গোটা জিৰাখিনি ফুটি উঠোতে ইয়াতে মই এতিয়া পিয়াজখিনি দি দিছো আৰু এইখিনি এতিয়া ভালকৈ 5 পৰা 6 মিনিট মান সময় ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম পিয়াজখিনি চাওক ব্ৰাউন কালাৰ হৈ গৈছে এতিয়া ইয়াতে মই খুন্দি লোৱা এই আদা নহৰু আৰু জিৰা জালুকৰ পেষ্টটো দি দিলো আৰু এইখিনি এতিয়া ভালকৈ লৰাই লৈ অকণ সময় ভাজি লম এইখিনি ভাজা হৈ গৈছে এনেদৰে মই বহুতবাৰ এনেকৈ লৰাই ভাজি আছিলো যাতে এইখিনি তলত ধৰি নাযায় কাৰণ জুইকুৰা বহুত উঠি আছে আৰু এতিয়া ইয়াতে মই 1 চামুচ হালধি পাউডাৰ দি দিছো আৰু সোৱাদ অনুসৰি নিমখখিনিও দি দিলো আৰু এইখিনি ভালকৈ আকৌ এবাৰ মিক্স কৰি লম আৰু এতিয়া ইয়াতে গোটেইখিনি মাংস দি দিলো আৰু এইখিনি এতিয়া ভালকৈ লৰাই লৈ প্ৰায় 5 পৰা 10 মিনিট মান সময় এনেকৈ ভাজি থাকিম আৰু ইয়াতে এতিয়া মই কাটি থোৱা আলু আৰু উলকবিখিনি দি দিলো আৰু লগতে গোটা নহৰু কেইটাও দি দিলো আৰু এইখিনি এতিয়া ভালকৈ এবাৰ মিক্স কৰি ঢাকোন লগাই প্ৰায় 15 পৰা 20 মিনিট সময় ভাজি থাকিম এয়া ঢাকোনখন এবাৰ অতৰাই দিলো আৰু এয়া সব মাংস প্ৰায় ভাজা হৈছে তথাপিও আকৌ 10 মিনিট মান সময় ভাল কালাৰ এটা উঠালৈকে মই আৰু ভাজি থাকিম আৰু ইফালে দেখিছেনে আমাৰ লৰা আহি জুইৰ ওচৰত হাজিৰ হৈ গ'ল সি এনেকৈ জুই জ্বলোৱা দেখিলে সি মানে ৰখিব নোৱাৰা হয় সি মানে ঠাণ্ডাই লাগে তাৰ মানে সদায় সি হাত শিকেই আচলতে ইয়াৰ কাৰণে জুইডাল এনেকৈ জ্বলোৱা নহয় কাৰণ ভয় লাগে ন সৰু ল'ৰা ছোৱালী কপকে আমি নথকা অৱস্থাত সি আহি মানে চুই দিব পাৰে সেই কাৰণে আৰু এইফালে আমাৰ মাংস ভাজি থকাই হৈছে এনেকৈ অকণ সময় বেছিকৈ ভাজিলেহে খাবলৈ মাংসটো সোৱাদ বেছি হয় কিন্তু চাব যাতে তলত লাগিব দিব নালাগে এনেকৈ বাৰে বাৰে হেতাখন দি লৰাই মাংসখিনি ভাজি থাকিব লাগে তেতিয়া খাবলৈ ইয়াৰ সোৱাদটো বহুত ভাল হয় আৰু এয়া মাংস ভালকে ভাজা হৈ গৈছে আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিছো জুখত আৰু এতিয়া এইখিনি ভালকৈ প্ৰায় 15 মিনিট মান সময় উতল আহিবলৈ দিম এয়া জুইকুৰা চাওকচোন ইমান ধুনীয়াকৈ জ্বলি আছে নহয়নে আৰু জুইকুৰাৰ কাৰণে মাংসখিনিও পুৰা ধুনীয়াকৈ উতলি আছে এনেকৈ জুইত বনোৱা মাংসৰ সোৱাদ কিন্তু একদম সঁচাকৈ সুকীয়া গেছত বনোৱা মাংসৰ লগত একেবাৰে ফেৰ মাৰিব নোৱাৰি এনেকৈ এয়া উতলি আছে আৰু এনেকৈ উতলি প্ৰায় 10 মিনিট মান সময়ৰ পিছতে আমাৰ এয়া মাংস ৰেডি হৈ গ'ল আৰু এয়া চাওক আমাৰ এজন টেষ্টাৰ আহিছে এজনে এতিয়া টেষ্ট কৰিব মা বহুত টেষ্টি হৈছে দে টেষ্টি হৈছে আৰু ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া জুইৰ পৰা নমাই থৈ দিলো আৰু প্ৰায় 5 মিনিট মান সময়ৰ পিছত এইখিনি এটা চৰিয়ালে বাকি লৈছো
আৰু এয়া আমাৰ গৰম গৰম লোকেল মুৰ্গীৰ মাংসৰ জোল ৰেডি হৈ গ'ল। এনেকুৱা ঠাণ্ডা দিনত জুইত বনাই মাংস খোৱাৰ আমেজেই কিছু সুকীয়া নহয় জানো? গৰমে গৰমে ভাতৰ লগত খাবলৈ পালে আৰুনো কি লাগে নহয়নে? আৰু আপোনালোকে এবাৰ বনাই খাই চাব, আৰু যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি কোনোবাই মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰমৰ অবিহনে আমি একেবাৰে আগুৱাই যাব নোৱাৰোঁ। আপোনালোকে আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল।